গাইজ কি খবৰ পলমকৈ হ'লেও মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ দেই সকলোকে ৰ'ব ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ উৰুকাৰ দিনা ৰাতিপুৱাৰ পৰা এয়া আহিলোঁ বজাৰ কৰিবলৈ আৰু বজাৰ কৰি আহি মই লাগি গ'লোঁ দিনৰ সাজ বনোৱাত এয়া তাৰ কাৰণে আহিলোঁ বাৰীত সকলো উঠাই নিছোঁ লাই মূলা কাৰণ আজি ৰাতি ক'ত কি চুৰি হয় পাত্তা নাই ন যি কি নহওক ধুনীয়াকৈ লাই গাহৰিয়ে কিন্তু এসাঁজ খাই ল'লোঁ দিনতে ৰাতি বা কি হয় খাবলৈ পাওঁৱেই নে নাই সেইটোওতো পাত্তা নাই ন যি কি নহওক আজি আমি ওচৰ চুবুৰীয়া সকলোৱে মিলি এসাঁজ খাবলৈ লৈছোঁ তাৰ লগতে চলি আছে খানা প্ৰিপাৰেশ্যন লগতে গান মাতৰ সন্ধিয়া আৰু এতিয়া আহিলোঁ আমি মেজি জ্বলাবলৈ আমাৰ ইয়াত কিন্তু ৰাতিয়ে মেজি জ্বলোৱা হয় আপোনালোকৰ ফালে কেনেকুৱা হয় জনাবচোন কমেণ্টত আৰু এয়া আছিলে উৰুকাৰ দিনাৰ ৰাতি আৰু এয়া হৈছে নেক্সট ডে মানে বিহুৰ দিনা সকলোৱে উঠি গৰিয়ালো খালোঁ জলপান খালোঁ আৰু আমাৰ পৰম্পৰাগত শিশুসকলৰ যিখিনি খেল খেলোৱা হয় সেয়াও খেলিলোঁ যি কি নহওক ২৬ চনৰ বিহুটো আমাৰ এনেকৈয়ে গ'ল আপোনালোকৰ কেনেকৈ গ'ল জনাব